শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী নামেৰীৰ 134 নং ইকো টাস্ক ফ'ৰ্চৰ উদ্যোগত পৰিৱেশ প্ৰদূষণৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ খ্যাত যাদৱ পেয়েং। সভাত ভাষণ প্ৰদান কৰি যাদৱ পায়েঙে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক অধিক সেউজীয়া কৰি তুলিবলৈ অধিক সংখ্যক গছ পুলি ৰোপণ কৰাৰ আহ্বান জনায়। তেখেতে কয় যে বৰ্তমান সময়ত বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ মানৱ সমাজৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সকলোৱে একেলগে আগবাঢ়ি আহিব লাগিব। ইয়াৰ লগতে তেখেতে বিগত সময়ছোৱাত নিজা প্ৰচেষ্টাৰে অৰণ্য সৃষ্টি কৰাৰ অভিজ্ঞতাৰ কথাও উল্লেখ কৰে। বিভিন্ন দেশ বিদেশত পৰিৱেশ সংৰক্ষণ সম্পৰ্কে অংশগ্ৰহণ কৰি কেনেদৰে প্ৰদূষণমুক্ত আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলা যায় সেই সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানৰ অন্তত যাদৱ পায়েঙে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰে। मैं एक बात बताना चाहता हूँ कि काफ़ी साल पहले छोटा था मैं, तो सर की कहानी पढ़ी थी हमने किसी आर्टिकल में कि ये काम आसाम में माजुली। साल के बाद मौका मिला उसका कोई डॉक्यूमेंट्री देखने का, तो उससे मैं प्रेरित हुआ, मेरे को काफ़ी मोटिवेशन मिला। खास तौर से ये तुम लोगों के लिए, बच्चों जो जितने भी स्टूडेंट्स आ रखे हैं, मेरे को एक अलग तरीके का मोटिवेशन मिला। काम कोई भी हो, मेरे को मिलने की एक इच्छा थी। और पिछले साल जब मैं यहाँ पे असम में आया हूँ तो नवंबर के महीने में सर से मेरे को मिलने का मौका मिला। तभी मैंने सर को बोला था कि मैं अपना यूनिट में एक बार आपको पक्का बुलाऊंगा। एंड थैंक यू वंस अगेन सर, आप आए हमारे छोटे से प्रोग्राम में। ভাল লাগিছে 130 ইক'জিল যি 40 যিটো কৰিছে তেওঁলোকে সজাগতা নিজেও কৰিছে, দেশ আৰু জাতি পৃথিৱীৰ বাবে যিটো কৰিছে সেইটো ধন্যবাদ দিছোঁ তেখেতসকলক। আৰু কৰি যাওক, মানুহক এৱাৰনেছটো কৰক, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰক। এনেকুৱা যদি পদক্ষেপ হয়, গ্ৰীণ ইণ্ডিয়া কৰিবলৈ বেছি সময় নল'ব। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত ভাৰতেই পথ প্ৰদৰ্শক হিচাপে এওঁলোকৰ থ্ৰুৱেদি কৰক বুলি মানে মানুহক এৱাৰনেছটো কৰক বুলি মই অনুৰোধ কৰিছোঁ। আহ্বান কি জনাব আকৌ এবাৰ? আকৌ আহ্বান মানে এনেকুৱা, আগত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বেছি গুৰুত্ব। আগতে জন্মতিথিত কেক কাটি কেকৰ বুলি এজোপা গছ পুলি ৰুব লাগিব, আৰু যিমান বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছ পুলি প্ৰতিপালন কৰি ডাঙৰ দীঘল। গ্ৰীণ ইণ্ডিয়াটো সোনকালে হ'ব। প্ৰত্যেকৰ জন্মতিথি যদি হয়তো হয়, সেইটো গ্ৰীণ ইণ্ডিয়া কৰিবলৈ বেছি সময় নালাগিব। চৰ চাপৰিবিলাকৰ কথা কৈছে। চৰ চাপৰিবিলাকত সেইটো আমি ভূ-জৈৱ বিভাগৰ লগত ডিছকাছ কৰি ডিৰেক্টৰৰ লগত কথা পাতিলোঁ। তেখেতসকলে শদিয়াৰ পৰা ধুবুৰীলৈ 58টা নতুন চৰ চাপৰি হৈ গ'ল। সেইটো হাতী খাদ্য বান্দৰ খাদ্য দিলে হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাতটো কমি যাব। কিন্তু আমাৰতো অসমৰ মাটি নাই। অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকতে 4ভাগৰ 3 অংশ চৰ চাপৰি আছে, সেইটো গ্ৰীণ কৰি দিলেই হৈ গ'ল। সেইকাৰণে আশা ৰাখিছোঁ অসমৰ 3,35,00,000 মানুহক অনুৰোধ কৰিছোঁ, আহকচোন আমি চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰোঁ। নালাগে আপোনালোকে গছ পুলিও ৰুব নালাগে, কালি গছ কাটিব নালাগে, নিজে হ'ব। এৱাৰনেছটো কৰি দিলে হ'ব।